হেল্ল' আজি কঁঠাল গুটিৰ সৈতে মাংসৰ এটি নতুন ৰেচিপি ট্ৰাই কৰি চালোঁ। খাই যে বহুত সোৱাদ পালোঁ। এবাৰ আপোনালোকেও খাই চাব পাৰে, নিশ্চয় বহুত ভাল পাব। তাৰ কাৰণে এয়া লৈ লৈছোঁ কঁঠাল গুটি প্ৰায় 8-10টামান, আলু 2টা, 3-4টামান, পিঁয়াজ প্ৰয়োজন অনুসৰি, আদা নহৰু। আলুটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। মোৰ তাত কঁঠাল গুটি অলপ কম আছিলে বাবে মই মিডিয়াম চাইজৰ 2টা লৈ লৈছোঁ। তাৰপাছত কঁঠাল গুটিখিনিৰ এনেকৈ বাকলিটো এৰাই লৈ ল'লোঁ। আলু, পিঁয়াজ, আদা নহৰুখিনিও বাকলিখিনি ধুনীয়াকৈ এৰাই লৈ ল'লোঁ। তাৰপিছত কঁঠাল গুটিখিনি অকণমান সৰু সৰুকৈ মিডিয়াম চাইজত কাটি ল'লোঁ, যিহেতু মাংসৰ লগত সিজিব লাগিব। আলু আৰু পিঁয়াজখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। আদা আৰু নহৰুখিনিও মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। এতিয়া কেৰাহী এটাত তেল গৰম হ'বলৈ দি তাত এখিলা তেজপাত দি দিলোঁ। ইয়াতে এতিয়া আলু, পিঁয়াজ, কঁঠাল গুটিখিনি একেলগত কিছু টাইম ভাজি ধুনীয়া এটা কালাৰ আহিব দিব লাগিব। আপোনালোকে জানেনে, পিঁয়াজখিনি যদি অলপমান খৰকৈ ভাজি তাত এটা ধুনীয়া গল্ডেন ব্ৰাউন কালাৰ আহে, তেতিয়া মাংসখনৰ ধুনীয়া এটা সোৱাদ উঠে। তেনেকুৱাকৈ বনাই চাবচোন, ভাল লাগে খাই। এয়া কঁঠাল গুটি, আলু, পিঁয়াজখিনি একেলগত কিছু টাইম ভাজি তাত অকণমান টাইমৰ কাৰণে 2 মিনিটমানৰ কাৰণে এইখিনি লৰাই ধুনীয়া এটা কালাৰ আহিবৰ কাৰণে কিছু টাইম সিজিব দিব লাগিব। ইয়াত এতিয়া ঢাকনিখন লগাই দিয়ক। তাৰপাছত মছলাৰ কাৰণে লৈ লৈছোঁ ধনিয়া, ইলাচি, লং, ডালচেনি আৰু কাজু বাদাম 2টা। কাজু বাদামটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। তাৰপাছত কেৰাহী এটাত অকণমান এনেকৈ গৰম কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ এটা পেষ্ট বনাই লৈ ল'ব। তাৰপাছত অথনি ভাজি থকা আলু, কঁঠাল গুটিখিনি দেখিছেনে, ধুনীয়া এটা কালাৰ আহিছে। তাৰপাছত ইয়াত এতিয়া মাংসখিনি দি একেলগত গোটেইখিনি কিছু টাইম লৰাই ইয়াত এতিয়া পৰিমাণ অনুসৰি আপোনালোকে নিমখ ব্যৱহাৰ কৰিব। নিমখটো আপোনালোকে নিজৰ অনুমান অনুসৰি দিব, কিছুমানে হয়তো বেছিও খাব পাৰে, কিছুমানে কম। তাৰপাছত একেলগত কিছু টাইম লৰাই তেতিয়া ঢাকনিখন দি ইয়াত এতিয়া মছলাখিনি পিচি ল'লোঁ। তাৰপাছত অকণমান 2 মিনিটমান পিছত ঢাকনিখন গুচাই ইয়াতে এতিয়া অথনি পিচি লোৱা আদা নহৰুৰ পেষ্টখিনি দি এইখিনি এতিয়া একেলগত কিছু টাইম ভাজিব লাগিব। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে এইখিনি অলপ টাইমৰ কাৰণে লৰাই ভাজিব লাগিব। আদা নহৰুৰ কেঁচা গোন্ধটো গ'লেহে মাংসখন খাবলৈ সোৱাদ লগা হয়। এতিয়া ইয়াত ঢাকনিখন লগাই কিছু টাইমৰ কাৰণে সিজিব দি তাৰপিছত আকৌ 5 মিনিটমান পাছত ঢাকনিখন গুচাই ইয়াত এতিয়া হালধি, অথনি পিচি লোৱা মছলাখিনি আৰু অকণমান জিৰা জালুকৰ গুড়ি, ইয়াত এতিয়া গোটেইখিনি একেলগত কিছু টাইম ভাজি অকণমান খৰখৰীয়াকৈ ভাজি ইয়াত ঢাকনিখন লগাই দিয়ক। তাৰপাছত এয়া এতিয়া আমাৰ মাংস খাবলৈ ৰেডি। খাই বহুত সোৱাদ পালোঁ কঁঠাল গুটিৰ সৈতে। এবাৰ আপোনালোকেও খাই চাব।